Hey guys, welcome back to another new vlog. আৰু বৰ্তমান বাজি আছে দুপৰীয়া এটা আৰু দি আছে প্ৰচণ্ড ৰ'দ 35 ডিগ্ৰী চেলচিয়াছ আৰু ফিলছ লাইক 45 ডিগ্ৰী চেলচিয়াছ মানে পুৰা হাফ বইল বুলি ক'ব পাৰি। তো সেই ৰ'দত গৈ আছোঁ জ্ঞানদীপহঁতৰ ঘৰত। আজি জ্ঞানদীপৰ বাৰ্থডে মানে তো আমি গোটেইকেইটাই মানে ডিম্পুতো নায়ে, তো ডিম্পুৰ মা, মই, আমাৰ মা আৰু ভাইটি মোৰ। তো আমি গোটেইকেইটাই গৈ আছোঁ গাড়ীৰ ভিতৰত। এয়া আমাৰ ভাইটি আছে, এইফালে ডিম্পুৰ মা আছে আৰু আমাৰ মাই। তো আমি কেইটা গৈ আছোঁ এতিয়া জ্ঞানদীপহঁতৰ ঘৰত। তো আহি পালো জ্ঞানদীপহঁতৰ ঘৰ। আৰু এয়া জ্ঞানদীপ আছে। হেপী বাৰ্থডে জ্ঞানদীপ। Thank you. তো গাড়ীখন থৈ লওঁ, থৈ কিনে আমি বঢ়িয়াকৈ। একদম। আজি কেইবছৰ হ'ল? হা? আজি কেইবছৰ হ'ল? 9 বছৰ। আৰু এয়া জ্ঞানদীপে মেডেল পাইছে, এটা গ'ল্ড মেডেল, এটা ব্ৰঞ্জৰ। ক'ত খেলিছিলা তুমি? কেলকাতাত। ইণ্টাৰনেশ্যনেল গ'ল্ড মেডেল এইটো, আৰু এইটো হৈছে ব্ৰঞ্জৰ মেডেল, দুটাকে মেডেল পাইছে। আৰু নেক্সট খেলা ক'ত আহি আছে? নেক্সট খেলা এবাৰ ডুবাইত আহিছে। ডুবাই যাব? তো জ্ঞানদীপ ডুবাইত যাব খেলা খেলিবলৈ, তাতে মেডেল লৈ লাগিব। এটা অক্টোবৰ মানত হ'ব। অক্টোবৰত হ'ব। আৰু এয়া হিৰক ভাই আছে, হিৰকৰ পেটটো আৰু অলছি নেকি অলপ? আজি অলপ মানে লুচাত পিন্ধিছে না, গম নাপাওঁ। হ'লেও অলছি আৰু অলপ অলপ ওলাই থাকে। তো আহি গ'ল নেকি? আপুনি খাবাৰ টাইমত আজিও খালী কৰি থৈছে নেকি? চলি কলা হ'ব, লেট শ্লিম। আচ্ছা, এডাল নৰ্মেলি মানুহ তাৰ টান হয়, কিন্তু তোৰ মহন্ত সঁচা কথা কওঁ মই, এডাল আচলতে মন নাছিল, আমাৰ মাইনুৰ আছিল। মাইনুৰ তুমি আপি চলি সেইকাৰণে সৰু দেখিছিনে? স্কুটি আপি চলি দেখিলে এডাল চাবা, এডাল ইহঁতৰ মাইনুৰ তাতে হ কাপোৰ এটাৰ ঢিলা হৈছে। ই কিমান সৰু হাত ভাব, আপিত কিয় সৰু হাত? এটা যে কাঠা আছিল দেখিছিলা না ঠাণ্ডাৰ দিনত পিন্ধা ইমান ধুমা, সেইটো আছিল ফাদাৰৰ, এইটো চিষ্টাৰৰ। আৰু হাতকেইখন আপি নিচিনাই পুৰা। জীৱনত নিজৰ বুলি কি আছে আকৌ নাই। আৰু বহুত দিনৰ মূৰত স্কচ মোৰ ভিডিঅ'ত বহুতে কৈছিল মানে স্কচক লাগে। আজি কিবা এটা জলবা হৈ যাব নেকি? আজি জলবা মানে নতুন ভাবি আছো চাইৰি মানে এটা বেতালৰ চাইৰি এটা কৈ দিব পাৰি। কেনেহেন? ওলাই গ'ল পুখুৰী গোটেই মাছ, বা ওলাই গ'ল পুখুৰী গোটেই মাছ, মো লাংতে হৈ নাছো, তো লাংতে হৈ নাছো। কি কৈছি তুই? ভাই শেষ কৰি দিব ভাই। অ ভাই, আৰু শুন, ক'ত আছিলি ইমান দিন তই? গাঁতাৰ মাজত আছিলি নেকি? অল্লো মাত্ৰ আপুনি ফোন কৰিলাক না, ওলাই আহিছো পুৰা। ওলাইছা আৰু আহি গেলি ভিডিঅ'ত আহি গেলো পুনৰ আৰু চাহ খাই আছো আৰু মহন্ত আছে। পিঠাটো গোটেই ভৰাই দিছা তুমি? নহয়, খাইছিলো। আপুনি আৰু কেমেৰা য'তে অন কৰে। কিন্তু বাৰ্থডে ক'ত গ'ল? বাৰ্থডে বয় বাহিৰত আছে। চাহ খাই লওঁ এতিয়া। তো এতিয়া আমি লাহে লাহে কেক কাটিম, কিন্তু ডিম্পু যিহেতু ইংলেণ্ডত আছে, ইংলেণ্ডৰ পৰা জ্ঞান দিবলৈ এটা মানে মোৰ তাতে পঠাই দিছে। তো এইটো তো হাই জ্ঞানদীপ। তো মোৰ ফালৰ পৰা জন্মদিনৰ বহুত বহুত শুভেচ্ছা থাকিল। ইচ্ছা আছিল যাবা, কিন্তু নহ'ল আৰু উপায় নাই দেই, নেক্সট বছৰ যাম। তো বহুত বহুত শুভেচ্ছা। আৰু আমাৰ মিন্ময় মাহঁতে সকলোৱে যাব, তো বহুত ভাল লাগিল মানে। আৰু জন্মদিনত কিবা এটা লৈ যাম দেই ইয়াৰ পৰা। ঠিক দে, হেপী বাৰ্থডে। মই ইংলেণ্ডত আছোঁ, চা এয়া ইংলেণ্ড। ৰাতিপুৱা হ'ল মাত্ৰ উঠি পেলাই দিছোঁ। হেপী বাৰ্থডে পুনৰ একবাৰ। আৰু থেংক ইউ ডিম্পুদা, আৰু ডিম্পুদা যাতে ইংলেণ্ডৰ পৰা ভালে ভালে আহি পাওক, তাৰপাছত আমাৰ তাকে আহিবা, একদম মজা। এতিয়া আমি কেক কাটিম। কেক আছে। কৃষ্ণ বলে হৰি বলে হৰি বলে। আৰু এটা কেক কাটিব ৰৈ গ'ল, কাটি দিয়া। ছেকেণ্ড কেক এটা শিৱসাগৰৰ বাই দিছে, আৰু বাটোক দিয়াৰ কাৰণে বহুত ধন্যবাদ দিছোঁ। তো কেক চেক কাটি কিনে এতিয়া অলপ আমি ৰিলছ বনাই আছো মানে। স্কচ আছে, কইনা হ'ব। ভালকে খাই কৰি লওঁ, ভালকে খাই কৰি। ভাই আল্টিমেট লেভেলৰ ৰিলছ মানে মৃণাল এক্টৰ, মধুস্মিতা হৈছে ডাইৰেক্টৰ, আৰু এক্ট্ৰেছ হৈছে আমাৰ স্কচ।
তো এতিয়া খানা পুৰা ৰেডি আমি খানা খাই আছো মহন্ত আছে এইফালে আৰু ৰিপুন দাহঁত আহি পাইছে চব খাব লাগে জল্দি এতিয়া তো খানা পিনা হৈ গ'ল আৰু বিৰাট গৰম এইফালে মহন্ত ভাইৰ খোৱা হৈ গ'ল কিন্তু এটা আচৰিত কথা ধৰক মোৰো বাৰ্থডে গম পাই বা সুমনৰো আহি আছে নেকি বাৰ্থডে নৱেম্বৰত আপোনাৰ কেইটা মোৰো সেই নৱেম্বৰত কিন্তু মহন্তৰ বাৰ্থডে কেইটা সেইটো গম নাপাওঁ মহন্তৰ বাৰ্থডেটো গম নাপাওঁ মহন্তক লগৰ বুলি কোৱাৰ কাৰণে আজিকালি মোৰ লাজ লাগে মানে আমাৰ চবৰে লাজ মোৰ বাৰ্থডেটো কিয় গম নাপাই জানা মোৰ বাৰ্থডেটো কিয় গম নাপাই জানা ঘৰত 4জন মান বুঢ়ী মাতে উঠি পৰে চেছ কৰি থৈ দিয়ে তেনেকৈ ভাত পানী খাই জ্ঞানদীপৰ বাৰ্থডে শেষ হৈ গ'ল নাকি তুমি খালানে হা তুমি মই খালো আৰু ৰাতি আমাৰ নাৰায়ণ পূজা আছে। ৰাতি নাৰায়ণ পূজা আছে মইতো ৰাতি থাকিব নোৱাৰিম বাৰু দোকানো খুলিব লাগিব না যাই কিনে তো আমি যাওঁ এতিয়া তো জ্ঞানদীপক আকৌ এবাৰ শেষত হেপী বাৰ্থডে তো এতিয়া আমি লাহে লাহে গৈ থাকোঁ ঘৰত এটা কথা কি কথা মানে মোৰ এটা চেনেল আছে মহন্ত তো ফকাছত অহা নাছিল আজি মিনময় চেনেলৰ যোগেদি আহিল ছাবস্ক্ৰাইব কৰি ল'ব কৰিব তুমি কিবা ক'বা সকল আপোনালোকক এটা চিক্ৰেট কথা কওঁ মোৰ বিয়া আহি আছে ডিচেম্বৰত খাব লাগিব মোৰ বিয়া মই গম নাপাওঁ মোৰ নহয় মিনালৰ